নমস্কাৰ, মই আটলান্টা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ প্ৰথমটি ভিডিঅ'লৈ। বৰ্তমান মই আছোঁ চীন দেশৰ ইউনান প্ৰভিন্সৰ কুনমিং চহৰত আৰু ইয়াত বৰ্তমান মই কোৱাৰেণ্টাইনত আছোঁ, যিহেতু বাহিৰা দেশৰ পৰা আহিলে ইয়াতে 5 দিন কোৱাৰেণ্টাইন লাগে। ৰুলবোৰ চেঞ্জ হৈ আছে, প্ৰথমে 8 দিন কোৱাৰেণ্টাইন লাগিছিল, এতিয়া 5 দিন কৰি দিলে। ইয়াতে কেনেকৈ আহিছোঁ, কিয় আহিছোঁ, সকলোবোৰ মই জনাই থাকিম। ইয়াৰ চিটুৱেশ্যনটো কেনেকুৱা, ক'ভিডৰ চিটুৱেশ্যন কেনেকুৱা, সকলোবোৰ জনাই থাকিম। অকণমান বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ, এনেকুৱা ধৰণৰ হয়। ওলাই অহাটো মানা হয়, যিহেতু আমি কোৱাৰেণ্টাইনত আছোঁ, এনেকুৱাই চিটুৱেশ্যন হয়। বহুত ঠাণ্ডা হয় ইয়াতে। বৰ্তমান সময় হৈছে আপোনাৰ 6:30 আৰু ইণ্ডিয়াত হয়তো আপোনালোকৰ হৈ আছে 4টা বাজিছে হয়তো। তো এয়াই পৰিৱেশ হয়। ভিডিঅ'টো চাই থাকিব, কেনেকৈ আহিলোঁ, কেনেকৈ ইয়াতে আহি পালোঁ, সকলোখিনি মই আপোনালোকক জনাম। আৰু আগলৈও চাই থাকিব, ইয়াতে কি কৰি আছোঁ, কেনেকৈ কৰি আছোঁ, সকলোখিনি আপোনালোকক জনাই থাকিম। একেবাৰে ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া লাগেজ পত্ৰ, বেগ চেগ সকলো আমাৰ ৰেডি। এতিয়া আমি যাব ওলাইছোঁ এয়াৰপৰ্টলৈ। গাড়ী উলিয়াই আছে ধুনীয়াকৈ, লাহে ধীৰে এতিয়া আমি এয়াৰপৰ্টলৈ যাম, গুৱাহাটী এয়াৰপৰ্টলৈ। এয়া ওচৰ চুবুৰীয়াসকল, তেওঁলোকে পিকনিকলৈ যাবলৈ ৰেডি হৈছে। তেওঁলোককো মাত দিয়া হৈ গ'ল, যিহেতু আজি 31 ডিচেম্বৰ, সময় ৰাতিপুৱা 7:30 বাজিছে। এতিয়া লাহে ধীৰে যাম আৰু ধুনীয়াকৈ বেয়াও লাগিছে, ভালো লাগি আছে, এক্সাইটমেণ্টো হৈ আছে। বহু দিনৰ পিছত, বহু বছৰৰ পিছত আকৌ যাব ওলাইছোঁ সেই একেখন ইউনিভাৰ্চিটিলৈ, একেখন ঠাইলৈ। নাজানো কেনেকুৱা হ'ব, কি হ'ব, আশা কৰিছোঁ ভালেই হ'ব। অকণমান বেয়াও লাগি আছে মনটো, যে ইমান দিন ঘৰত থাকিলোঁ, তো এতিয়া যাব ওলাইছোঁ। এয়া মোৰ ভণ্টি, সেয়া পিছফালে মা। ওলালোঁ ধুনীয়াকৈ, এতিয়া যাওঁগৈ লাহে ধীৰে। ৰাস্তাত ইমান ভিৰ নাই, ৰাতিপুৱাৰ সময় যিহেতু আমি লাহে লাহে গৈ আছিলোঁ, ইমান এটা ভিৰ দেখা পোৱা নাই। এতিয়া ৰুলছবোৰো চেঞ্জ কৰি দিলে, এয়াৰপৰ্টত 3 ঘণ্টা আগতীয়াকৈ গৈ পাব লাগে, তো সেইবাবে আমি সোনকালে ওলালোঁ। আমাৰ ফ্লাইট আছিলে 10:20, ফ্লাইট 10:20 আছিলে আৰু আমি 7:30 ঘৰৰ পৰা উলিয়াইছোঁ। আহি আছোঁ আৰু এনেকেই কি হয়, কি হ'বলৈ গৈ আছে নাজানো, এক্সাইটেড হৈ আছোঁ। ক'ৰবাত অকণমান বেয়া লাগি আছে, আজি 3 বছৰে ঘৰতে আছিলোঁ। এয়াৰপৰ্ট পালোঁ, এয়াৰপৰ্টতো ইমান এটা ভিৰ দেখা নাই। গোটেইখিনি মই ৰেকৰ্ডিং কৰা নাই, কেনেকৈ সোমালোঁ বা কেনেকৈ চি অফ কৰিলে সেইবোৰ ৰেকৰ্ডিং কৰা নাই। ধুনীয়াকৈ সকলো হৈ গ'ল, বৰ্ডিং হৈ গ'ল। এতিয়া ফ্লাইটত বহিছোঁ আৰু গৈ আছোঁ দিল্লীলৈ। অসমৰ পৰা প্ৰথমে মই গৈ পাম দিল্লী। টেক অফ হৈ গ'ল ধুনীয়াকৈ, দিল্লী পাই গ'লোঁ। দিল্লী বেল্টত এয়া, দিল্লীটো ইমান এটা ৰাছ পোৱা নগ'ল, দিল্লীটো ঠিকেই আছিলে গোটেইখিনি, ইমান ভিৰ ভাৰ দেখা নাই। যিহেতু সোনকালেই গৈ পাইছিলোঁ, তো দিল্লীৰ পৰা মই হোটেল লৈছোঁ এয়াৰপৰ্টৰ ভিতৰতে। তো হোটেলত অকণমান খোৱা লোৱা কৰিলোঁ, যিহেতু ৰাতিপুৱাই ওলাই আহিছিলোঁ, অকণমানেই খাই আহিছিলোঁ। অকণমান ৰেষ্ট ল'লোঁ আৰু দিল্লী এয়াৰপৰ্টৰ পৰা ৰাতি 4টা বজাত এয়া বৰ্ডিং হৈ গ'ল। মোৰ লগৰবোৰকো লগ পালোঁ, সকলোৱে একেলগে। এতিয়া দিল্লীৰ পৰা গৈ আছোঁ আমি থাইলেণ্ডলৈ। থাইলেণ্ডত আমাৰ ষ্টে আছে 4 ঘণ্টা, তো এয়া দিল্লীলৈ গৈ আছোঁ। বৰ্ডিং হৈ গ'ল ফ্লাইটত, এয়া খানা দিলে, যিহেতু ৰাতিপুৱাৰ সময়। দিল্লীৰ পৰা আমাৰ ফ্লাইট আছিলে ৰাতিপুৱা 7:30 বজাত। খানা দিলে, এতিয়া থাইলেণ্ড পালোঁ। থাইলেণ্ডতো উপস্থিত আমি ভ্লগিং কৰিবলৈ বা ৰেকৰ্ডিং কৰিবলৈ সময় নাপালোঁ, যিহেতু আমাৰ সময় কম আছিলে আৰু তাত অকণমান গণ্ডগোল হৈ গৈছিলে। যিটো আমি QR কোড পাওঁ, মানে আমাৰ ভেকচিন চাৰ্টিফিকেটখন আপলোড কৰিব লাগে এটা ৱেবছাইটত, আৰু সেইটো গ্ৰীণ হৈ গ'লেহে আমি বৰ্ডিং পাছ পাম। যিহেতু আমাৰ হোৱা নাছিলে, তো অকণমান ক্ৰিটিকেল চিটুৱেশ্যন হৈছিলে, সকলোবোৰ টেনশ্যনত আছিলে, কিন্তু শেষ মুহূৰ্তত হৈ গ'ল, একদম শেষ মুহূৰ্তত। লাষ্ট 25 মিনিটমান থকালৈকে আমাৰ হোৱাই নাছিলে, 15 মিনিটত সকলোখিনি হয়। 15 মিনিটত আমি দৌৰি দৌৰি আহিছোঁ। ফ্লাইটৰ ভিতৰত চিটুৱেশ্যন এনেকুৱা। থাইলেণ্ডৰ পৰা এয়া আমি চাইনা কুনমিং আহি পালোঁ। এনেকুৱা লাগিছে যিটো এয়াৰপৰ্টত আমি ইমান বছৰে আহিয়ে আছিলোঁ, তাত আজি একোৱেই নাই, ইমান খালী খালী। চ' চিটুৱেশ্যনবোৰ ভাল বেয়া একো তেনেকুৱা ধৰিব পৰা নাই। চাইনা আহি পালোঁ ফাইনেলি, কিন্তু ইমান মানে খালী লাগিছে, কোনোৱেই নাই। আৰু এয়াৰপৰ্টবোৰ দেখিলে গম পাব পাৰি যে আজি 3 বছৰে এয়াৰপৰ্টছবোৰ বন্ধ হৈ আছিল। ইয়াৰ পৰা কাকো ওলাবও দিয়া হোৱা নাছিল, কোনো সোমাবও দিয়া নাছিল, সম্পূৰ্ণ বৰ্ডাৰ বন্ধ হৈ আছিল। তো এতিয়াও এয়াৰপৰ্টৰ পৰিৱেশটো এনেকুৱা।
একদম খালী হয়, ইয়াতে কোনো তেনেকুৱা মানুহ নাই। ফ্লাইটতো আমি কেৱল 17জন মানুহেই আছিলোঁ। চাওঁ এতিয়া কি হয়। ইমিগ্ৰেশ্যন চব হৈ গ'ল আৰু বেলেগ ৰুলছবোৰ হৈ গ'ল, বহুতো ফৰ্ম ফিল আপ কৰিবলগীয়া হৈছে। সেইবোৰ হোৱাৰ পিছত এতিয়া আমাক লৈ যাব কোৱাৰেণ্টাইনলৈ, গভৰ্ণমেণ্ট কোৱাৰেণ্টাইন। চাইনা গভৰ্ণমেণ্টে আমাক 5 দিনৰ বাবে কোৱাৰেণ্টাইন কৰিব, যিহেতু বাহিৰা দেশৰ পৰা আহিছোঁ। তো বহুত লম্বা প্ৰচেছ হয়, স্ক্ৰিনিং এণ্ড অল বাৰে বাৰে কৰি থকা হৈছে। নিউক্লিয়াৰ টেষ্ট, RT-PCR কৰি থকা হৈছে এয়া বাছত। আৰু বাছতে আমাৰ নিউ ইয়েৰ হৈ গ'ল, মানে 1 বাজি গ'ল। এতিয়া আমাক লৈ গৈ আছে এয়াৰপৰ্টৰ ওচৰতে এটা কোৱাৰেণ্টাইন জ'ন আছে, তালৈকে লৈ গৈ আছে। আহি পালোঁ এয়া কোৱাৰেণ্টাইন জ'নলৈ। এনেকুৱা সকলোৱে PPE শ্বুট পিন্ধি আছে, তো তাতো অকণমান দেৰি ৰ'ব লগা হ'ল। এইবোৰ খানা এণ্ড অল দি আছে সকলোকে, যিহেতু ৰাতি আহি পাইছিলোঁ আৰু এয়াৰপৰ্টতো 3-4 ঘণ্টা সময় লাগি গৈছিল সকলোখিনিৰ বাবে। এইবোৰ কোৱাৰেণ্টাইন ৰুমছ হয়, এটা এটা ঘৰ সকলোকে দিয়া হ'ব। ৰুমত আহিলোঁ, ৰুমটো এনেকুৱা মই দেখুৱাই দিছোঁ অকণমান। সোমাই পেলাই এনেকুৱা এটা লিভিং এৰিয়া থাকে, য'ত টিভি দিয়া আছে, ডাঙৰ টিভি এটা দিয়া আছে। তাৰপিছতে লগতে লাগি আছে আমাৰ বেডৰুমটো। বহুত ধুনীয়া নহয়নে? ভিতৰত মই চোৱা নাই কি আছে, এবাৰ চাই লৈছোঁ। নাই, একো নাই, খালীকৈ ৰখা হৈছে। এইটো বাৰু চাই লৈছোঁ, ইয়াতো চাগে একো নাই। এইটো আমাৰ বেডৰুম হৈ গ'ল, এইটো লিভিং এৰিয়া আৰু এয়া হৈছে আমাৰ বাথৰুম। টাচ হয় চুইচবোৰ। বাথৰুমটো বহুত ধুনীয়া লাগিছে, ৰুমছবোৰ ধুনীয়াই হয়। ফাইনেলি আহি পাই গ'লোঁ কুনমি। এইফালে আছে শ্বাৱাৰ এৰিয়া, হয় এইফালে শ্বাৱাৰ এৰিয়া আৰু সকলোখিনি দিয়াই আছে। মিৰৰখন বহুত ধুনীয়া হয়। মিৰৰখন মই অকণমান চাই আছিলোঁ যে কেনেকৈ লাইট জ্বলে, কেনেকৈ কি হয়, ভাল লাগিছে। মোৰ চবতকৈ মিৰৰখনে পচন্দ হৈছে, বহুত ধুনীয়া নহয়নে? আপোনালোকেও জনাবচোন কেনেকুৱা পালে। মোৰ কিন্তু ৰুমটো সকলোতকৈ ভাল লাগিছে, বিশেষকৈ মিৰৰখন বহুত ভাল লাগিছে। সেয়াই আৰু মই আহি পাইছিলোঁ যোৱাকালি ৰাতি, গম পালে আপোনালোকে 31 তাৰিখে, আজি 1 তাৰিখ হয়। সন্ধিয়া সময় ভিডিঅ'টো এনেকুৱাকৈ আৰম্ভ কৰি এনেকুৱাকৈ শেষ কৰিছোঁ। যিমানখিনি সম্ভৱ হয় সিমানখিনি ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰিছিলোঁ, সিমানখিনি আপোনালোকক দেখুৱালোঁ। যিবোৰ ভুল হৈছে বা কেনেকৈ কৰিব লাগে ভিডিঅ'বোৰ সেয়া নাজানো, সেয়া আপোনালোকে দেখুৱাই দি যাব। অকণমান ছাপোৰ্ট দিব, অকণমান মৰম দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাই দিব যে কেনেকুৱাকৈ ভিডিঅ'বোৰ কৰিব লাগে, কেনেকুৱাকৈ কৰিলে ভাল হয়, সেয়া গাইড কৰি যাব। যিহেতু মই ইয়াত 2015ৰ পৰা আছিলোঁৱে, তো ক'ভিড চিটুৱেশ্যনৰ পিছত মই আকৌ ইয়াতে আহিছোঁ। ইয়াতে মই কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। চাওঁ যিমান দূৰ কি হয়, কেনেকৈ হয়, কি সম্ভৱ হয়, সকলোখিনি সময়ৰ লগতে গম পোৱা যাব, তেনেকৈ একো ক'ব পৰা নাযায়। গ্ৰীণ টি একাপ বনাই ল'লোঁ, ইয়াতে দিয়াই আছে, মানে কোৱাৰেণ্টাইন ৰুমতেই দিছে। আমাৰ ইয়াতে ৰ'জ আছে, গোলাপ ফুলৰ, তাৰপিছত আমাৰ জেচমিনৰ আছে আৰু কফি তেনেকুৱাকৈ দিয়া আছে পেকেটছটো। অকণমান তেনেকৈ বনাই ল'লোঁ। কি খাই আছোঁ, কি খোৱা নাই, সেয়া নেক্সট ভিডিঅ'বোৰত দেখাই যাম। এগৰাকী ডক্টৰ হিচাপে ভিডিঅ'বোৰত অকণমান বেমাৰ আজাৰ, মেডিচিন, সেইবোৰৰ ওপৰতো আলোচনা কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাব। কমেণ্ট কৰিব কেনেকুৱা পালে বা কেনেকুৱাকৈ আহিছোঁ, আৰু লাইক কৰিব আৰু অকণমান শ্বেয়াৰ কৰি মৰম জনাব। আজিলৈ আহিছোঁ, আকৌ নেক্সট ভিডিঅ'টো মই কালি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম। বাই।